কিছুমানেতো এই ভিডিঅ'টো ক্লিকো নকৰে কিয় ক্লিক নকৰে কাৰণ ক্লিক কৰিলে যদি কিবা অলপ শিকি যায় হেতুৱেটো কথা কিবা অলপ যদি শিকি যায় শিকিব নোখোজে কথাটো হল এটো ইনষ্টাগ্ৰামত ৰীল চাব দিলে কিন্তু এটাৰ পিছত এটা এনে ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো ভালে আছা আজি তোমালোকৰ পিপি ছাৰে তোমালোকক শিকাবৰ কাৰণে উৎসুক হৈ তোমালোকৰ কাৰণে নতুন এটি ভিডিঅ' লৈ আহিছে আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিব যাম সিম্পলিফিকেশন অৰ্থাৎ সৰল কৰা যোৱা ৰাতি আমাৰ এই চেনেলখনত 100টা সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈছে তোমালোকক অসংখ্য ধন্যবাদ তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি আগুৱাই লৈ যোৱাৰ কাৰণে আশা কৰিছো আজি 100 হৈছে পিছলৈ 1k হ'ব তাৰ পিছত 1 লাখ এনেকৈ আগুৱাই গৈ থাকিম তোমালোকক অসংখ্য ধন্যবাদ যদি এতিয়াও এই চেনেলটো কোনোবাই সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়া সাবস্ক্ৰাইব কৰি লোৱা আৰু পটককে লাইকটো কৰি দিয়া এতিয়া আৰম্ভ কৰা যাক সিম্পলিফিকেশন অৰ্থাৎ সৰল কৰা এতিয়া সোয়া এই অংকটো কেনেকৈ সমাধান কৰিব লাগে এতিয়া এইটো মান নিৰ্ণয় কৰিব যে তোমালোকে ভাবিছা একদম সহজ এইটো নিচিনা অংক আৰু নাই প্ৰথমতে আমি কি কৰিলো 4 লগত 16 15 কৰো তাৰ পিছত 16 ৰ পৰা 16 টো বিয়োগ কৰি দিও এনেকৈ কৰি তোমালোকে হয়তো ভাবি আছা এনেকৈ কৰিব লাগিব তাৰ পিছত আমি যি আনসাৰ হ'ব হেতোক আমি কিহেৰে হৰণ কৰি দিম 2 এৰে হৰণ কৰি দিম কথাটো আসলতে তেনেকুৱা নহয় ইমানে যদি সহজ হলে হয় পৰীক্ষাত নিদিলে হয় পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত আহে এতিয়া আমি শিকিম এই অংকটো কৰাৰ আগতে তোমাৰ এটা নিয়ম আগতে জানিব লাগিব বদমাছ নিয়মটো জানিব লাগিব VODMAS এই নিয়মটো জানিব লাগিব ইয়াত ভি মানে হৈছে ভেনিকুলাম অৰ্থাৎ কি কিছুমান সংখ্যাৰ ওপৰত আমাৰ এনেকুৱা বাৰ দিয়া থাকিব আমি বাৰ শব্দটো শুনা পাইছো এই বাৰ মানে হৈছে ভি তাৰ পিছত ব্ৰেকেট অফ এইটো হৈছে অফ এটো অফ ভেনিকুলাম ব্ৰেকেট বুজাই ব্ৰেকেটও থাকে এনেকুৱা ব্ৰেকেট এটা আছে মানে ফাৰ্ষ্টত আমাৰ এনেকুৱা বাৰ যদি থাকে কাৰোবাৰ ওপৰত সেই বাৰটো আগতে কৰিব লাগিব তাৰ পিছত আমাৰ কি কৰিব লাগিব ব্ৰেকেট কৰিব লাগিব অফ মানে হৈছে অফ কৰিব লাগিব অফ মানে কি আমি এছামিছত কি হয় এতিয়া ৰ মানে যে আমি পূৰণ চিন পাইছিলো সেই অফ মানে হৈছে পূৰণ ইয়াতে অফ তাৰ পিছত আহিল ডি মানে হৈছে ডি মানে ডিভাইড অৰ্থাৎ কি হৰণ কৰা তাৰ পিছত এম মানে হৈছে মাল্টিপ্লিকেশন অৰ্থাৎ কি কৰা পূৰণ কৰা এ মানে হৈছে এডিশন অৰ্থাৎ যোগ কৰা তাৰ পিছত সাবট্ৰেকশন অৰ্থাৎ কি কৰা বিয়োগ কৰা এই নিয়ম কিটা আমাৰ মানি চলিব লাগিব অৰ্থাৎ প্ৰথমতে আমি ভেনিকুলাম বা বাৰ যদি আছে হেইটো কৰিম যদি বাৰ নাই ব্ৰেকেট কৰিম ব্ৰেকেট নাই অফ নাই ডিভাইড নাই মাল্টিপ্লিকেশন কৰিম মাল্টিপ্লিকেশন নাই অকল প্লাস কৰি থৈ দিম প্লাস নাই অকল মাইনাস কৰি থৈ দিম এইখিনি আমাৰ কৰিব লাগিব প্লাস আৰু মাইনাসৰ ইমান এটা কথা নাহে কিন্তু এইখিনিৰ আমাৰ বহুত গুৰুত্বপূৰ্ণ এতিয়া এই সিস্টেমত এই নিয়মৰ জৰিয়তে কৰা যাক এই অংকটো প্ৰথমতে আমাৰ সোয়া ইয়াতে বাৰ আছে নেকি বাৰ নাই হয় না নহয় ব্ৰেকেট আছে নেকি ব্ৰেকেট নাই অফ আছে নেকি অফ নাই ডিভাইড আছে নেকি আছে ডিভাইড আছে এই 16 ক 2 এৰে হৰণ কৰি দিয়া যাক 16 ক 2 এৰে হৰণ কৰিলে কিমান 8 হ'ব आंसर 8 ইয়াতে কিমান আছিল মাইনাস এতিয়া এইটো চোৱাচোন ইয়াতে এতিয়া পূৰণ আহিল না আহা নাই 4 ৰ লগত 16 4 গুণ পূৰণ কৰিলে কিমান आंसर 4 ৰ লগত যদি 16 পূৰণ কৰা যায় आंसर কিমান 64 আৰু এফালে প্লাস কিমান আছে 14 আছে হয় নহয় এটা এই দুটা যোগ কৰি দিয়া তুমি যোগ কৰি দিয়াচোন কিমান হয় आंसर 78 হ'ব 78 মাইনাস 8 78 ৰ পৰা 8 গলে কিমান থাকিব आंसर 70 অর্থাৎ आंसर কোনটো হ'ব আমাৰ आंसर হ'ব অপচন ডি সহজ লাগিছে নে লাগা নাই কোৱাচোন লাগিছে যদি লাইক কৰি দিয়া এতিয়া 2 নম্বৰ প্ৰশ্নটো কৰো একেনিচিনা এইটো একেই ইজি যেন লাগিছে তথাপি আমি কৰি চাও কি কৰিব লাগিব প্ৰথমতে ব্ৰেকেট নাই বাৰ নাই তেতিয়া আমি কি কৰিম অফ নাই হৰণটো আছে হৰণটো আগতে কৰিলো ইয়াতে দুটা হৰণ পাইছো এইটো এটা এই দুটা আগতে কৰিলো এই 25 ক যদি 5 এৰে হৰণ কৰি যায় आंसर কিমান পায় आंसर কিমান পোৱা যাব 5 পোৱা যাব 5 ইনটু ইয়াতে 5 আছে হেতু লিখি ৰাখো ইয়াতে প্লাস তাৰ পিছত এতিয়া 2 এৰে 10 হৰণ কৰি দিয়া যাক 2 এৰে 10 হৰণ কৰিলে কিমান 5 বাৰ আকৌ পূৰণ কি আছে 5 আছে এতিয়া মাজত যোগ আছে পাছে 10 যোগ কৰিলে কিন্তু নহব আগতে আমাৰ পূৰণটো কৰিব লাগিব আগতে পূৰণ কৰিলে 5 5 কিমান 25 যোগ আকৌ ইয়াতে 25 आंसर কিমান হ'ব 50 অৰ্থাৎ অপচন বি ইজ দা রাইট आंसर বুজি পাইছে নাই এই বদমাছ নিয়মটো মানি চলিলে সব হ'ব এইটো একদম সিম্পল এনেকুৱা মই দুটা সিম্পল কৰিলো এতিয়া অলপ টানৰ ফলে আমি আৰম্ভ কৰো এতিয়া সিম্পলিফিকেশন মানে যে অকল বদমাছৰ নিয়মৰ খেলা হ'ব হেতু নহয় আৰু ইয়াতে আমাৰ বেলেগ ধৰণৰ খেলো খেলিব লাগিব বেলেগ অংক মানে কি বেলেগ স্কয়াৰ বৰ্গ সৰ্গ বহুত কিবা কিবি আছে আমি তৈয়াৰ কৰো কিছুমানে তো এই ভিডিওটো নাচায়ও কাৰণ ইয়াতে ভাল বস্তু শিকিব পাৰিব যে সেই ভাল বস্তুটো আজি দিনত মানে কাৰো নালাগে আজিৰ দিনত এই ইনষ্টাগ্ৰামত ৰীল চোৱাত সবে ব্যস্ত
এতিয়াও চাই কিছুমানেতো এই ভিডিঅ'টো ক্লিকো নকৰে কিয় ক্লিক নকৰে কাৰণ ক্লিক কৰিলে যদি কিবা অলপ শিকি যায় সেইটোৱেতো কথা কিবা অলপ যদি শিকি যায় শিকিব নোখোজে কথাটো হ'ল এইটো ইনষ্টাগ্ৰামত ৰীল চাব দিলে কিন্তু এটাৰ পিছত এটা এনেকৈ কৰিব পাৰে এতিয়া সহজক এই প্ৰশ্নটো কেনেকৈ কৰিবলৈ এইটো অলপ টান আহিছে আকৌ বদমাছ নিয়মৰ পৰা আমি যাওঁ ইয়াতে ব্ৰেকেট আছে নেকি ফাৰ্ষ্টত আমি চাম ব্ৰেকেট আছে নেকি আছে মানে ব্ৰেকেটৰখিনি আগতে কৰিব লাগিব এইখিনি আগতে কৰিব লাগিব তাৰপিছত ব্ৰেকেটৰ পিছত কি হয় অফ আছে নেকি আছে ইয়াতে এটা অফ আছে ইয়াতে এটা অফ আছে এই অফটো ব্ৰেকেটৰ বাহিৰত সেইটো আমি পিছত কৰিম এই ভিতৰৰ অফটো কৰিলোঁ অফ মানে কি কৈছিলোঁ অফ মানে হৈছে পূৰণ চিন এতিয়া অফ মানে যদি পূৰণ চিন ইয়াতে কি হৈ যাব এইটোৰ ঠাইত কি হৈ যাব ইয়াতে পূৰণ চিন অৰ্থাৎ এই দুটা 2/3 পূৰণ 3/2 পূৰণ কৰিলে চোৱাচোন 2 আৰু 2 কাটা 3 আৰু 3 কাটা থাকিল কি 1 থাকিল তাৰপিছত এফালে কি আছে 2/3 ইয়াক 2/3 1 এৰে হৰণ কৰিব লাগে 2/3 যদি 1 এৰে হৰণ কৰিব লাগে এনসাৰটো 2/3 ওলাব তাৰপিছত এইখিনি ব্ৰেকেটৰখিনি হৈ গ'ল ব্ৰেকেটৰখিনিৰ পৰা আমি এনসাৰ কি পালোঁ 2/3 পালোঁ তাৰপিছত ইয়াতে অফ আছে অফ মানে আকৌ পূৰণ চিন ইয়াতে আকৌ 9 কি আছে 15 আছে 9/15 লিখি দিলোঁ এতিয়া চোৱাচোন 9/15 কৰিলে এনসাৰ কি ওলাব 3 ৰে এইটো কাটা যায় 3 ৰে 9 কাটিলোঁ কেইবাৰ 3 3 গুণ 9 হয় নহয় এতিয়া 15 ৰ লগত 2 কাটা না যায় আকৌ 3 ৰে কিন্তু 15 কো কাটা যায় জানে না যায় 3 ৰে 15 কো কাটা যায় 3 ৰে 15 কাটিলে কেইবাৰ 5 বাৰ অৰ্থাৎ এনসাৰটো হ'ব 2/2 কি হ'ব এনসাৰটো হ'ব 2/5 ইয়াতে আনসাৰ 2/5 দিয়া নাই দিয়া আছে নেকি দিয়া নাই ইয়াতে 2/5 যদি দিয়া নাই কি কৰিম এতিয়া আনসার ভুল হৈছে নেকি ভুল হোৱা নাই ইয়াতে আনসাৰটো আছে কেনেকৈ আছে ইয়াতে চোন 6 কিমান আছে 15 এই 6ক যদি 3 ৰে কাটো কেইবাৰ 2 বাৰ 15ক যদি 3 ৰে কাটো কেইবাৰ 5 বাৰ অৰ্থাৎ 2/5 পাম নে নাপাম অৰ্থাৎ অপচন বি ইজ দা কাৰেক্ট আনসাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহা দেখা যায় মই যিবোৰ প্ৰশ্ন লৈ আহিছো সব পৰীক্ষাত কিবা নহয় কিবা পৰীক্ষাত আহিছে মই এনে প্ৰশ্ন কৰা নাই ভাবিছা যে এই কি এইবোৰ প্ৰশ্নটো পৰীক্ষাত নাহে এইবোৰ প্ৰশ্ন পৰীক্ষাত আহিছে সেই কাৰণে মই লৈ আহিছো পিছৰটো প্ৰশ্ন এতিয়া এই 4 নম্বৰ প্ৰশ্নটোত কেনেকৈ কৰিম 4 নম্বৰ ইয়াতে এতিয়া এই 4 নম্বৰ প্ৰশ্নটোত কেনেকৈ কৰিম চোৱা এতিয়া ইয়াতে চোৱাচোন দেখাৰ লগত ভাবিছা নেকি যে ইয়াতে হৰণ আছে হৰণটো আগতে কৰি লম তাৰপিছত পূৰণ ইয়াতে হৰণ আছে এইটো কৰি লম সেইটো ভাবিছা যদি একদম ধুনীয়া কিন্তু সেইটো ভাবার লগে লগে আৰু অলপ ভালকে চাব লাগিব অংকটো চোৱাচোন ইয়াতে 1/3 হৰণ এইখিনি তাৰ লগত আকৌ 1/3 টো পূৰণ হৈছে সেই সেম কথা তলতো হৈ আছে মানে 1/3 হৰণ 1/3 পূৰণ আকৌ 1/3 হৈছে একে নিচিনা হৈ আছে না দুইটা ওপৰৰ আৰু তলৰ দুইটা কি হৈছে একে হৈ আছে নে নাই যদি একে হৈ আছে তেতিয়া দুইটা কাটা কাটি গলে এনসাৰটো কি থাকিব 1 না থাকিব নেকি সেইকাৰণে ডাইৰেক্ট এনসাৰ কি 1 কৰাৰ দৰকাৰো নাই দেখা পালো একে হৈছে এনসাৰ হৈ গল তাৰ পিছৰটো এতিয়া এই প্ৰশ্নটো কেনেকৈ কৰিম চোৱা ইয়াতে আকৌ আগৰ নিচিনা কি আছে হৰণ আছে যদি হৰণ আছে আমাৰ এটো কৰি ল'ব এতিয়া ইয়াতে কোনো সংখ্যা নাই এটো এটা ভগ্নাংশ এটো এটা কি ভগ্নাংশৰ নিচিনা নাই ইয়াতে এটো এটা সংখ্যা আকাৰত আছে স্বাভাৱিক সংখ্যাৰ ৰূপত আছে এতিয়া এই ভগ্নাংশটোৰ লগত এটো যদি হৰণ কৰিব লাগে আমি জানো যে হৰণ চিনটো যেতিয়া পূৰণ হয় তেতিয়া এই বস্তুটো কি হৈ যায় উল্টি যায় এই সংখ্যাটো কি হৈ যাব উলুটি যাব অৰ্থাৎ ইয়াতে 3/2 আছে হৰণখিনি আগতে কইলো 3/2 হৰণৰ ঠাইত মই যদি পূৰণ দিও তো ইয়াৰ 6ৰ তলত কি আছে এটা 1 আছে সেই 1 টো ক'ত যাব ওপৰত যাব 6 টো ক'ত আহিব তলত আহিব 3 ৰে 6 কাটিলে কেইবাৰ 2 বাৰ এটা পূৰণ কৰি দিলো 2 ৰ লগত 2 পূৰণ কৰিলে आंसर হ'ব 1/4 হৈছে आंसर পূৰণ এইফালে আছে এই যোগটো পিছৰ পূৰণ এইফালে কি আছে 1/2 কি আছে 1/2 আছে এটো আকৌ পূৰণ কৰি দিলে आंसर কি হ'ব 1/8 ওলাল হৰে নহয় 1/8 ৰ এইফালে আকৌ কি আছিল প্লাস 5/2 কি আছিল 2 আছিল মাইনাস হনে নহয় এতিয়া এইখিনি সলভ কৰিব লাগে এতিয়া যোগ কৰিব লাগে এটো ভগ্নাংশ আকাৰত কি হৈছে যোগ হৈ আছে তলত চাকি দেখা না পাবো এইটো কি হৈছে ভগ্নাংশ আকাৰত যোগ হৈছে কেনেকৈ কৰিব লাগে এটো যোগ একদম সিম্পল কেনেকৈ কৰিব লাগে তলত দুটাৰ কি হ'ব লাগে লখাগু লব লাগে লখাগু ললে 2 আৰু 8 ৰ যদি লখাগু লোৱা যায় এনেকৈ আমি অলপ ভাঙিয়ে দিলো বাৰু 2 আৰু 8 ৰ লখাগু ললে 2 ৰে 2 একবাৰ হৰণ কৰিলে 2 ৰে যদি 8 হৰণ কৰি যায় কেইবাৰ 4 বাৰ আৰু তো না যায় এতিয়া পূৰণ কৰি দিয়ে যে গুটেইটা 2 1 গুণ 2 2 4 গুণ কিমান 8 অৰ্থাৎ 2 আৰু 4 লখাগু কিমান হ'ব লখাগু হ'ব 8 আমি ইয়াতে লিখিছো তাৰ পিছত এতিয়া কি কৰিব লাগিব এই তলৰটোৰে এই এনসাৰটো হৰণ কৰি দিয়া এই 2 ৰে 8 হৰণ কৰিলে কিমান বাৰ 2 ৰে 8 হৰণ কৰিলে 4 বাৰ এতিয়া এই 4 ৰ লগত এই 5 টো পূৰণ 4 ৰ লগত 5 পূৰণ কৰিলে 4 5 গুণ 20 আগতে এটা মাইনাস আছে মাইনাস
20 ইয়াতে প্লাস আছে প্লাস দিলো ইয়াতে কি আছে 8 আছে নাই 8 ৰে 8 হৰণ কৰিলে কিবাৰ 8 ৰে 8 হৰণ কৰিলে একবাৰ সেই 1 ৰ লগত 1 পূৰণ কৰিলে আকৌ ইয়াতে কি হ'ব 1 হ'ব এতিয়া মাইনাসে প্লাসে কি হয় আমি জানো মাইনাসে প্লাসে মাইনাস অৰ্থাৎ 20 ৰ পৰা 1 বিয়োগ কৰিলে থাকিব কি 19 আৰু তলত কি 8 এতিয়া 19 আৰু 8 কত আছে এইটো এনসাৰ এইটো হৈছে 19 আৰু 8 হৈ গল এনসাৰ ধুনিয়া যদি ভিডিওটো ভাল পাই আছে তেতিয়া হলে লাইক কৰি দিয়া আৰু যদি এতিয়ালৈও তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই সাবস্ক্ৰাইব কৰি লোৱা তাৰ পিছৰটো প্ৰশ্নত এতিয়া এই 6 নম্বৰ প্ৰশ্নটো কৰা যাক এই একে নিচিনা আমি আকৌ আগৰ নিয়মত আহি যাও পূৰণ আৰু হৰণ আছে হৰণখিনু আগতে কৰিব লাগে হনে নহয় যদি ভিডিওটো একদম বহুত সহজ লাগি আছে অংককিটা তেতিয়া মানে আপুনি বুজি পাইছে বা তুমি জনে ভিডিওটো চাই আছা তুমি বুজি পাইছা এই প্ৰশ্নবোৰ তুমি অংকবোৰ কৰিব একদম বুজি পাইছা মানে এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা কেনেকৈ কৰিব লাগিব সেই একেই নিচিনা আগৰ এই বদমাছ নিয়ম আমি ব্যৱহাৰ কৰিম হৰণ আছে আৰু ইয়াতে কি আছে পূৰণ আছে হৰণটো আগতে কৰিব লাগিব হৰণৰ আগতে কৰিলে 0 আৰু 0 এই চোৱাচোন 1 আছে 0 আৰু 0 কাটা যাব থাকিব কিমান 20 থাকিব ইয়াতে প্লাস ইয়াতে মাইনাস 100 আছে এটো লিখি দিলো 100 মাইনাস ইয়াতে এতিয়া 10 ৰ লগত 100 পূৰণ কৰিলে কিমান হ'ব 1000 10 ৰ লগত 100 পূৰণ কৰিলে 1000 এতিয়া 1000 ৰ পৰা 100 বিয়োগ কৰিলে কিমান 900 আৰু 900 ৰ লগত 20 যোগ কৰিলে কিমান এনসাৰ 920 কত আছে 920 আছে বি নম্বৰটো আমাৰ এই বি নম্বৰটো এনসাৰ এইটো হৈছে 6 নম্বৰ প্ৰশ্ন হল একেবাৰে লাষ্টত যে দুটা প্ৰশ্ন আনি আছে ন একদম মূৰ ঘূৰাই যোৱা প্ৰশ্ন এনেকুৱা প্ৰশ্ন যদি ভিডিওটো হেকলৈ চাই তেতিয়াহে গম পাব ভিডিওটো কি আছে লাষ্টৰ দুটা প্ৰশ্ন একদম বহুত ইম্পৰ্টেন্ট হয় সেই প্ৰশ্ন দুটা দেখা যাক তাৰ পিছৰটো প্ৰশ্ন লৈ যাও আমি এতিয়া এই প্ৰশ্নটো কেনেকৈ কৰিব লাগে দেখা যাওক এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাত আহিব আৰু তোমালোকৰ যদি কোনোবাই 19 ৰ ল'ৰা ছোৱালী চাই আছে তেতিয়া বা ক্লাছ 8 ৰে নহওক এইবোৰ প্ৰশ্ন বহুতেই ইম্পৰ্টেন্ট পৰীক্ষাত সৰল কৰাত এনেকুৱা ধৰণৰ প্ৰশ্ন কিতাপতো আছে এইবোৰ প্ৰশ্ন এতিয়া তোমালোকে শিকিব পাৰিবা সো এতিয়া কি কৰিব লাগিব একেটো অংকত এই অংকটোত আগতে এইবোৰ কি আছে মিশ্ৰ ভগ্নাংশত আছে আমি এই মিশ্ৰ ভগ্নাংশবোৰ আগতে ভাঙি কি কৰিলো অপ্ৰকৃত ভগ্নাংশ আগতে বনাই লও অপ্ৰকৃত ভগ্নাংশ বনাই ললে কি কৰিব লাগিব 5 ৰ লগত এই দুটো কি কৰি দিব লাগিব পূৰণ কৰি দিব লাগিব সাইডৰটো লগত এই তলৰটো পূৰণ কৰি দিব লাগিব 5 3 গুণ 15 আৰু 3 যোগ কৰিলে কিমান হ'ব 18 মানে 18/5 তাৰ পিছত পূৰণ ইয়াতে একে নিচিনা 5 3 গুণ 15 3 18 হ'ব 18 ভাগৰ 5 তাৰ পিছত প্লাস ইয়াতে কি আছে 2 আছে 2 পূৰণ ইয়াতে একে নিচিনা আমি যদি ভাঙি লও 5 5 3 গুণ 15 2 কিমান হ'ব 18 ইনটু কিমান হৈছে 2 আছে আৰু তলত 5 আছে প্লাস ইয়াতে আকৌ এইটো একো দিয়া নাই যদি তুমি ডাইৰেক্ট পূৰণ কৰি দিব 5 5 গুণ কিমান 25 হ'ব 5 5 গুণ 25 আৰু 2 গুণ কিমান 4 হৈ গল এতিয়া আহিল পূৰণ কৰাৰ নিয়ম এতিয়া পূৰণ কৰি দিয়া যাক এই দুটা পূৰণ কৰিলে কিমান হ'ব ইয়াতে আনসাৰ 5 5 গুণ কিমান হ'ব ইয়াতে 5 5 গুণ হ'ব 25 ওপৰত 18 আৰু কি আছে 18 আৰু 18 আৰু 18 কি কৰিব লাগিব পূৰণ কৰিব লাগিব 18 আৰু 18 পূৰণ কৰিলে কিমান আনসাৰ 124 যোগ ইয়াতে 5 5 গুণ কিমান হ'ব 5 5 গুণ আকৌ ইয়াতে 25 ওপৰত এটা পূৰণ কৰি দিয়া যাক 2 গুণ কিমান 4 4 ৰ লগত যদি 18 পূৰণ কৰি দিয়া 4 8 গুণ 32 2 হাতে থাকিল 3 8 4 গুণ 4 4 3 7 72 প্লাস আকৌ ইয়াতে 25 তলত কিমান আছে 4 ওলাইছে এতিয়া গোটেইখিনি কি কৰি দিয়া যাক তলত গোটেইকেইটাৰ তলত কি ওলাইছে 25 25 25 ওলাইছে যদি গোটেইকেইটা তলত 25 ওলাইছে একদম ইজি আনসাৰ তলত আমি কি লিখিম 25 লিখিম ওপৰত গোটেইকেইটা কি হৈ যাব প্লাস হৈ যাব 324 প্লাস 72 প্লাস কি হ'ব 4 এতিয়া গোটেইকেইটা যোগ কৰি দিয়া যাক কিমান আনসাৰ হ'ব গোটেইকেইটা যোগ কৰি দিলে আনসাৰ তলত এইফালে 25 থাকিব আৰু এইফালে কিমান হ'ব 4 4 2 কিমান 4 2 6 6 4 10 শূন্য হাতে থাকিল 1 তাৰ পিছত হাতে 2 কিমান হৈছে 9 9 1 10 শূন্য হাতত 1 আকৌ 3 হাতত 1 কিমান হৈছে 4 অৰ্থাৎ 400 এতিয়া 400 ৰ আনসাৰটো কিমান 25 এদি 400 কিমান বাৰ যাব 25 এদি 100 কিমান বাৰ 25 এদি 100 4 বাৰ অৰ্থাৎ আৰু কিমান বাৰ 4টা আছে অৰ্থাৎ 4 4 গুণ 16 বাৰ আনসাৰ হ'ব কিমান 16 আনসাৰ বি অপচন বি হৈছে আমাৰ কাৰেক্ট আনসাৰ হৈ গল এই 7 নম্বৰটো আনসাৰ আমাৰ 16 ওলাইছে এটো অলপ টান আছিল টান মানে কি পূৰণ হৰণ বহুত কিবা কিবি কৰিব লগা এই 8 নম্বৰ প্ৰশ্নটো হিল ধামাকেদাৰ প্ৰশ্ন এতিয়া এই প্ৰশ্নটো বহুত টান লাগিছে এটো এনেকৈ দিয়া আছে 10.15 ৰ স্কয়াৰটো দিয়া আছে 103.20225 দিয়া আছে এই দুটাৰ কি কৰিব আছে প্লাস কৰিব আছে আনসাৰটো কিমান হ'ব এইটো দিয়াৰ অৰ্থটোৱে হল কি এই নহলে এইটো কৰিব গলে বহুত সময় লাগিব আৰু আমাৰ এইখিনি ভ্যালু আমাৰ কেতিয়াবা মনত নাথাকেও এতিয়া এই বস্তুটো এই যে সংখ্যাটো দিছে এই মানটো দিয়াৰ অৰ্থটো এটো যে সোনকালে যাতে কৰিব পাৰি এতিয়া আমি সোনকালে যাতে কৰিব পাৰি তাৰ কাৰণে আমাক সহায় কৰিবৰ কাৰণে পৰীক্ষকে কি কৰিছে এই
আমাৰ এই হিণ্টটো দি দিছে এতিয়া একে নিচিনা কৰা যাক ইয়াতে ইয়াৰ বৰ্গমূল উলিয়াব লাগিব এইটো স্কয়াৰ এইটো অৰ্থাৎ এইখিনিৰ বৰ্গমূল কিমান এইখিনিৰ বৰ্গমূল হৈছে এই ভিতৰটো এই দুইটো বাদ দিয়া যাক এই ভিতৰটো হৈছে এইখিনিৰ বৰ্গমূল অৰ্থাৎ একে নিচিনা ইয়াৰে যদি বৰ্গমূল লগে সজন ইয়াতে কিটা দশমিকৰ পিছত কেইটা সংখ্যা আছে চাৰিটা যেতিয়া দশমিকৰ পিছত চাৰিটা সংখ্যা আছে ইয়াতে দশমিক কেইটাৰ আগত আহিল দুটা অৰ্থাৎ 4ৰ যদি ভাগ কৰি দিয়া যায় কিমান হ'ব 2 সেই একে নিচিনা ইয়াতে কেইটা আছে 6টা আছে 6ৰ ভাগ কৰিলে কিমান হ'ব 3 হ'ব অৰ্থাৎ ইয়াৰ এনসাৰটো কি হ'ব এই সংখ্যাটো একে নিচিনা লিখিম 1015 লিখিলো মানে দশমিক ইয়াতে 6টাৰ পিছত আছে মই আধা কৰি দিম কিমানটা হ'ব 3টা যোগ একে নিচিনা ইয়াতে দশমিক কেইটা পিছত আছে দুটা মই আধা কৰি দিম এটা দিম অৰ্থাৎ মই লিখিলো 1015 লিখিলো দশমিক দিলো এটাৰ পিছত এতে এই দুটা যোগ কৰি দিয়া যাক হয়নে নহয় যোগ কৰিব যদি না জানে পাতি লব একদম কি আছে এটোৰ তলত 101 ৰ লগত 101.5 ৰ লগত কি কৰিব লাগে এইটো যোগ কৰিব লাগে দশমিকটোৰ তলত দশমিক পাতিব ইয়াতে কি আছে 1 আছে 1 টো ইয়াতে পাতি লোৱা তাৰ পিছত কি আছে লাষ্টত এফালে 0 আছে 1 আৰু 5 আছে এফালে 0 দুটা ধৰি যোগ কৰি দিয়া 5 1 5 দশমিক 201 অৰ্থাৎ 102.515 কোনটো आंसर 102515 সি অপচন সি आंसर 102515 একদম সহজ টান অংক আমাৰ সহজ হৈ যায় আমি যদি নিয়মটো জানো আৰু যদি নিয়মটোৱে না জানো তেতিয়া আমাৰ যিমানই সহজ অংক নিদিয়ক আমাৰ হেতু কি লাগিব টানেই লাগিব তাৰ পিছৰ আজিৰ লাষ্ট প্ৰশ্নটো আমি চাও হেতু একদম বহুতেই টান অংক সহজ কৰিম দেখা যাওক এতিয়া সোৱা এই প্ৰশ্নটো কেনেকৈ কৰিব লাগে 8 নম্বৰ অংকটো যেনেকৈ কৰিলো এক নিচিনা প্ৰায় একেই দেখাত যেন লাগিছে কৰা যাক কেনেকৈ কৰিব লাগিব ইয়াতে 18225 ৰ বৰ্গমূল কিমান হয় 135 দিয়া আছে মানে নহয় অৰ্থাৎ এতিয়া এই কেইটা যোগ কৰিব দিছে মই আগতে 8 নম্বৰ অংকটো আমি কৰিলো সেইকাৰণে এটো কি হৈছে অলপ সহজ লাগিছে কৰা যাক 18225 ৰ এনসাৰটো দিয়া আছে 135 হ'ব এনসাৰ একে নিচিনা ইয়াতে কি আছে ইয়াতে কোনো ধৰণৰ দশমিক নাই কিন্তু ইয়াতে দশমিক আছে দশমিক কেইটাৰ আগত দুটাৰ আগত দশমিক আছে দুটাৰ আগত আছে উলিয়ালে কেইটাৰ আগত হৈ যাব এটাৰ আগত হৈ যাব অৰ্থাৎ দশমিক হ'ব এটা কি হ'ব হেতু হ'ব 135.85 হ'ব মানে দুটাৰ আগত আছে কাৰণে এটাৰ আগত হৈ যাব তাৰ পিছত একে নিচিনা ইয়াতে কেইটাৰ আগত আছে চাৰিটাৰ আগত আছে চাৰিটাৰ আগত আছে যদি তাৰ পিছতো আমি কেনেকৈ দিব পাৰিম পিছতো আমি দিম কেনেকৈ দুটাৰ আগত দিম অৰ্থাৎ 1.35 হ'ব এতিয়া এই তিনিটা আমাৰ কি কৰিব লাগিব প্লাস কৰিব লাগিব এইটো দশমিক নাই যদি এনেকে আমি ভাবি লব লাগে যে লাষ্টত দশমিক আছে দশমিকৰ পিছত শূন্য আছে বুলি ভাবি লব লাগে এতিয়া এটা তলত এটা এনেকে পাতি লও 1.35 তাৰ পিছত দশমিকৰ তলত এইটো পাতিলে দশমিক এফালে হ'ব 5 আৰু এফালে থাকিব 3 আৰু ইয়াতে 1 তাৰ পিছত এইটো যদি আমি পাতো দশমিকৰ তলত দশমিক এফালে 0 আছে এফালে 5 আছে 3 আছে আৰু 1 আছে এফালে 0 0 এটা মিলাই লও তাৰ পিছত যোগ কৰি দিও 5 নহয় 5 5 3 8 দশমিক থাকিল 3 1 4 4 5 কিমান 9 হৈছে 3 1 4 হৈছে তাৰ পিছত ইয়াতে 1 অৰ্থাৎ 149.85 কোনটো आंसर 149.85 অপচন এ হৈছে কাৰেক্ট आंसर এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আজি আমি কৰা শিকিলো সিম্পলিফিকেশন আজিৰ এই ভিডিওটোত মই এই 9টা প্ৰশ্নই লৈ আহিছো যদি ভিডিওটো চাই ভাল পাইছে তেতিয়া ভিডিওটো লাইক কৰি দিয়া আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা মই এনেকুৱা ধৰণৰ আৰু টিপস লৈ আহি থাকিম আজি সিম্পলিফিকেশন কৰা হল সিম্পলিফিকেশনৰ এই 9টা অংক যে পৰীক্ষাত আহিব এনেকুৱা কোনো ধৰণৰ কথা নাই এই 9টা আমি কৰি দিলো এনেকুৱা ধৰণৰ আৰু বহুত অংক আছে যদি লাগে কমেন্ট কৰিবা তোমালোকে মই আৰু সিম্পলিফিকেশনৰ ওপৰত আৰু ভিডিও লৈ আহিম আজি এইখিনিতে থাকক বন্দে মাতৰম জয় আই অসম